নমস্কাৰ বন্ধুসকল, এটা ধুনীয়া আবেলি দৃশ্যৰ পৰা মই আপোনালোকৰ দ্বিতীয়টো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এই মিনি ব্লগটো অকণমান দীঘলীয়া হ'ব, তো মিনি ব্লগটো চাই থাকক। মই কৈ আছোঁ আমচৈ, আৰু আমচৈ কিয় কৈ আছোঁ ভিডিঅ'টো চাই থাকিব। আজি মোৰ লগত আছে বৰ্তা, আৰু বৰ্তা মই বাইকতেই গৈ আছোঁ, চাই থাকক দেই। তো গাড়ীটো তেল ভৰাই লৈ আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক দেই। সৌখন যে দেখিছে পাহাৰখন, আমি ঠিক তাৰলৈকে গৈ আছোঁ। কিয় গৈ আছোঁ চাই থাকক। হঠাৎ ৰাধা কৃষ্ণ দেখিছেগৈ, আপোনালোকে আচৰিত হৈছে। আচৰিত নহ'ব, কাৰণ মই আহিছিলোঁ ৰাসলৈ। আমাৰ ভণ্টিকেইজনী বালকৃষ্ণ নাচিছিল, গতিকে সিহঁতৰ গাৰ্জেন হ'বলৈতো আহিবই লাগিব নহয় জানো। যিহেতু ৰাসলৈ আহিছে, আপোনালোককো অলপ দেখাই দিওঁ। এয়া হৈছে শংকচূড় আৰু কৃষ্ণ যুদ্ধ। আৰু এয়া আছে কালী দমনৰ কিছু অংশ, আপোনালোকে চাই থাকক। ৰাস শেষ কৰি মেলি ঘৰত বৰ্তাহঁতৰ ঘৰত আহি শুই উঠি আহিছোঁ। এয়া চাওক, মোৰ টোপনি ক্ষতি হ'লে বহুত গা অশান্তি হয়। দেখিছে নহয় মুখখন কেনেকুৱা হৈ গৈছে। ইয়াতে থাকিলেতো নহ'ব, হাতীয়ে লগাব নহ'লে। তো আমাৰ গাড়ী আহি গ'ল, ঘৰলৈ যাওঁ। আৰু আমাৰ পোৱালীকেইজনী ৰৈ আছে, বেগ চেগ ভৰাই আছে। এইটো ৰাতিপুৱা সুন্দৰ ধুনীয়া এটা মনোমোহা কুঁৱলীৰ পৰা চাহপাত বাগানৰ মাজে মাজে আমি ঘৰলৈ উভতি আছোঁ। তো ভিডিঅ'টো ইমানেই আছিল, বৰ বেছি একো নাই। যদি চাই ভাল লাগিলে লাইক এটা কৰি থৈ যাব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।